দাদা আপুনি কোৱা কথাটো ঠিকেই স্বামীয়ে যাৰ লগত কথা পাতিব মানা কৰে তাৰ লগত কথা পাতিব নালাগে মানি লৈছো কিন্তু যেতিয়া পৰিয়ালৰ মানুহৰ লগত কথা পাতিব মানা কৰে তেতিয়া জানো নপতাকে থাকিব পাৰি মই এটা কথা কম ভালকে মন দি শুনিবা এজন মতা মানুহ লাগিলে পঢ়া শুনা শিক্ষিতই হওক বা অশিক্ষিতই হওক তেওঁ দৈনিক নানান ধৰণৰ মানুহক লগ পায় নানান ধৰণৰ মানুহৰ লগত কথা পাতে নানান ধৰণৰ মানুহৰ মাইন্ডছেটটো বুজি পায় তেওঁ কাৰোবাক দেখিলে বা কাৰোবাৰ লগত অলপ সময় কথা পাতিলে গম পাই যায় যে তেওঁৰ স্বভাৱবোৰ কেনেকুৱা তেওঁৰ ভাৱনাবোৰ কেনেকুৱা তেনে স্থলত তেওঁ তোমাৰ পৰিয়ালৰ যদি কাৰোবাৰ লগত তোমাক কথা পাতিবলৈ মানা কৰিছে তেতিয়া হয়তো তেওঁ সেই মানুহজনৰ বা সেই মানুহগৰাকীৰ এনেকুৱা কিছুমান কথা অনুভৱ কৰিব পাৰিছে এনেকুৱা কিছুমান লক্ষণ ধৰিব পাৰিছে যিবোৰ তোমাৰ ক্ষেত্ৰত বেয়া হ'ব পাৰে সেইবাবে তেওঁ হয়তো তেখেতৰ লগত তোমাক কথা পাতিব মানা কৰিছে তেনেকুৱা নহলে এজন স্বামীয়ে নিজৰ পত্নীজনীক পৰিয়ালৰ মানুহৰ লগত কথা পাতিবলৈ মানা নকৰে কাৰণ ময়ো এজন ল'ৰা হয় এই কথাটো মই ভালদৰে বুজি পাওঁ এজন স্বামীয়ে নিজৰ পত্নীজনী কাৰোবাৰ লগত কথা পাতি বেয়া হৈ যোৱাটো কেতিয়াও নিবিচাৰে প্ৰায়ভাগ পৰিয়ালত এনে কিছুমান মানুহ থাকে যিসকলৰ পৰা আঁতৰত থকাই ভাল বাকী আপোনালোকৰ মন্তব্যৰ বাবে মই বাট চাই থাকিম এই কথাষাৰত আপোনালোকৰ মতামত কি জনাবলৈ নাপাহৰিব ধন্যবাদ